এইটো খেয়াল নাই হয়নে খালি এটা ভালে হৈছে এইটো স্ক্ৰিন টাচটো যে ভাঙিলে এটা গাৰ্লফ্ৰেণ্ডৰ লগত কথাটো চা মেছেজ চা এইটো মোবাইলতো আজিৰ দিনত তো স্ক্ৰিন টাচ মোবাইলৰ পৰা ইয়ালৈ পাই গ'লি মানুহে ওপৰলৈ যায় তললৈ পাই গৈছে গুড মৰ্ণিং এতিয়া চাওক আপোনালোকক দেখুৱাই আছোঁ মানে কি হ'ল বাইকখন ইয়াতে থ'ব লাগে দেখিছেনে কেনেকৈ উঠাইছোঁ এইপিনেদি কাৰণটো গম পাইছে আৰু ঘৰ বনাই থকা হৈছে না এইটো কাৰণে একদম এইপিনেদি উঠাবলগীয়া হৈছে ৰাতি আন্ধাৰে মুন্ধাৰে একদম ইয়াত উঠাবলৈ বহুত দিগদাৰ উপায় নাই তেনেকৈ উঠাইছোঁ এইটো চাওক ৰাতি ফচি গৈছিলে এইটো দেখিছে না গাত দেখিছে না হৈ গৈছে ফচি গৈছে তো এতিয়া গৈ আছোঁ আকৌ এবাৰ ভিডিঅ' বনাবৰ কাৰণে মৰ্ণিং গৈ আছোঁ ৰাতিপুৱা ভিডিঅ' বনাবৰ কাৰণে মানে কি এতিয়া আকৌ মই স্কুল গুচি যাম ভিডিঅ' বনাই পেলাই 9টা বজাত গতিকে এতিয়া টাইম হৈ আছে 7:40 গতিকে ৰাতিপুৱাই গৈ আছোঁ ভিডিঅ'টো বনাই আহি পেলাই লাহেকৈ গা পা ধুম এতিয়াতো গা ধোৱা নাই বাৰু আহি পেলাই গা পা ধুই ভাতকেইটা খাই লাহেকৈ স্কুল যায়গা কিন্তু কম আৰু দেখিছে না মোৰতো দোকান এইখনেই আছিলে মানে কি হ'ল বস্তুটো এইকেইদিন দেখুৱাব পৰা নাই যিহেতু স্কুলতো ডিউটি আছে ইফালে সিফালে গৈ থাকিব লাগে তো মানে কি হয় এইখনেই হৈ গ'ল সৰু সুৰা দোকান আৰু এইটো দেখা পাইছে না আপোনালোক দেখুৱাই দি আছোঁ চাই থাকক সৰু সুৰা দোকান আছে 2-3টা প্ৰিণ্টাৰ লেপটপ দুটামান আছে ইয়াত পেলাই থৈ দিছোঁ দেখিছে এইবিলাক জাবৰা হৈ আছে কাচৰা তাৰপিছত আহি গ'ল এইখনত আমাৰ মেইন প্ৰাঞ্জীৱ বৰা বুলি এজন আছে তেওঁক বহাই দিওঁ তাৰপিছত আহি গ'ল এইটো এটা ডেস্কটপ এইটো এটা প্ৰিণ্টাৰ তাৰপিছত এইটো এটা প্ৰিণ্টাৰ এইকেইটা সৰু সুৰা দোকান আছে আৰু এনেকৈ চলি আছোঁ এতিয়া মই যাব লাগিব স্কুল যিহেতু এতিয়া আছে বুঢ়া বুঢ়া কি বনাই আছে বুঢ়াক দেখুৱাই দিছোঁ আমাৰ বুঢ়াই ৰাতিপুৱাই আহে সদায় চব দোকানী কোনো নাহে দেখিছে না আমি দুজনেই আহে মই আহোঁ 1 নম্বৰ ভিডিঅ' বেলেগ এটা চেনেলৰ কাৰণে ভিডিঅ' বনাবলৈ আৰু না আমাৰ বুঢ়াই আহে কাৰণ মিঠাইটো বনাবই লাগিব না কিবা ক'বলৈ কি আছে আৰু ৰাস চাবলৈ আহিব বুলি কৈ চাবলৈ আহিব এতিয়া মই পটাপট বন্ধ কৰি আছোঁ দোকান আৱাজটো শুনি কিন্তু ভাল লাগে মই এতিয়া গৈ আছোঁ চাই লওক দোকানৰ পৰা ঘৰলৈ যিহেতু যাবই লাগিব তাৰপিছত আমাৰ এজন লগৰ এই পলাশ দা আহি আছে চাই লওক পলাশ দা ই কমত কাম কৰে পলাশ দা তাৰপিছত এতিয়া মই গৈ আছোঁ ঘৰলৈ গৈ পেলাই ধুনীয়াকৈ গা পা ধুব লাগিব গাটো ধুৱাই নাই ৰাতিপুৱাই আৰু গা ধুবলৈ এলাহ লাগে গাটো ধুই ল'ম গাটো ধুই পেলাই লাহেকৈ স্কুললৈ যাম স্কুল যোৱাৰ পিছত আকৌ আহি দোকান যাব লাগিব দোকানৰ পিছত ৰাসৰ অলপ নাজাৰা দেখুৱাই দিম আজি ব'লক আপোনালোকক ৰাসৰ নাজাৰা দেখুৱাম ব'লক তুমি আহিবা নৈ ৰে ঘাটতে ঐ এতিয়া চাই লওক ৰাস্তা পিনপিনীয়া ৰাস্তা অ' মাই গড ৰাস ক'ত হ'ব সেইটো দেখুৱাই দি আছোঁ চাই থাকক ভিডিঅ' শেষলৈকে অ' মাই গড ৰাস দেখিছা না ৰাস দেখিছা ইয়াতে হ'ব ৰাস আজি গধূলি আপোনালোকক ৰাসৰ প্ৰৱেশ দেখুৱাম ৰাস ইয়াত হৈ গ'ল দোকানবিলাক আহি গ'ল ৰাস চন্দামাৰীত প্ৰথমবাৰ ৰাস ব'লা এতিয়া মই আপোনালোকক ঘৰলৈ লৈ গৈ আছোঁ ঘৰৰ পৰা ডাইৰেক্ট গা পা ধুই গৈ ডাইৰেক্ট স্কুল যাম গতিকে ব'লক স্কুলৰ পৰা আহি গ'লে স্কুলটো ছুটি হৈ গ'ল স্কুল ছুটি হোৱাৰ পিছত এতিয়া গৈ ভাতটো খাব লাগিব ফিৰছে একেই কাম আৰু সদায় একেখিনি কামকে কৰি থাকিব লাগে লাইফ ইজ আনপ্ৰেডিক্টেবল জটিল শব্দ হৈছে লাইফ আহিব লাগিব যাব লাগিব খাব লাগিব আকৌ যাব লাগিব আহিব লাগিব খাব লাগিব এনেকৈ কামবিলাক কৰি থাকিব লাগে গতিকে কি কৰিব আৰু উপায় নাই এতিয়া গৈ আছোঁ ঘৰ গৈ পেলাই খানাটো খাব লাগিব বাইকটো মানে কি হ'ল তামুলী যিটো আছিলে যে ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাই আছিলোঁ যে তামুলীৰ GF দিলে মোবাইল ফোন গতিকে সি লৈ গ'ল বাইকখন একচুৱেলি মই দিছিলোঁ তাক চলাবৰ কাৰণে আজিৰ দিনটোৰ কাৰণে তো সি লৈ গ'ল কাম এটা কাৰণত বিশেষ কাৰণত এতিয়া গৈ আছোঁ ভাতটো খাই লওঁ আৰু ভাতটো খাই মেলি দোকান যাব লাগিব উপায়টো নাই খোজকাঢ়ি আহি থাকিবলগীয়া হৈছে আৰু চাওক শ্বৰ্টকাট মাৰিছোঁ মেইন ৰাস্তা দি অহা নাই না শ্বৰ্টকাট সেইটো ঘৰ সেইটো বাইকখন আনি পেলাই ইয়াত থৈ দিছে চা পূৰা ঘৰ বনোৱাত লাগি আছে বাইকখন আনি থৈ দিছে যাব লাগে যে সেইটো খেয়াল নাই হয়নে খালি এতিয়া ভালেই হৈছে এইটো স্ক্ৰিন টাচটো যে ভাঙিলে এতিয়া গাৰ্লফ্ৰেণ্ডৰ লগত কথাটো চা মেছেজ চা এইটো মোবাইলতো আজিৰ দিনত তো স্ক্ৰিন টাচ মোবাইলৰ পৰা ইয়ালৈ পাই গ'লি মানুহে ওপৰলৈ যায় তললৈ পাই গৈছে বাইকখন লৈ আচ্ছা হাঁহি দে খাই পেলাম গালখন আজি মিস্ত্ৰী নাহিল আজিও বাইক থ'বলৈ বাম্পাৰ কষ্ট হ'ব আজি বাম্পাৰ কষ্ট ইয়াত দেখিছে না
ফচি যাব আজিও গম পালোঁ পইচা নাই এয়া হৈ গৈছে চৰকাৰী ঘৰ এইটো বাৰু নিজে বনাইতো নামঘৰটো এইটো নিজে বনোৱা এয়া চৰকাৰী ঘৰ আৰু কি ক'ব আৰু এতিয়া পিনে গৈ আছোঁ ক'ত গৈ আছোঁ নকওঁ হয় নাই মুখ্য আকৰ্ষণ এই দোস্তো নমস্কাৰ দেখা পাইছে আপোনালোকে যোনটো আহি পাই গ'ল চব ৰাসৰ কাৰণে ৰাস হৈছে মেইন ইম্পৰ্টেণ্ট আহিছা ৰাস চোৱা মুনি ইংলিছ মুনি কেনেকুৱা যায় ভাল লাগিছে। ক'ব লাগে ৰাস ৰাসত আহিব পাৰে বেয়া হাঁহি একদম জন্তি ভাই নিটো দিয়ে নেকি ৰাসত আহিব পাৰে বেয়া হাঁহি জন্তি ভাই পাহাৰ বনাই আছে দেখা পাইছা বাইক ফচি মেলি অৱস্থা নাই এতিয়া দেখুৱাম তোমালোকক চাই থাকা এতিয়ালৈ ডাঙৰ দিলে এ চোৱা দেখিছা নতুন ঘৰতে দেখিছা দেখিছা গাত দেখিছা কেনেকুৱা হৈ গৈছে বাইক ইয়াত ইমান বেয়াকৈ ফচি গৈছে নহয় 1 চকা 2 চকা বালি তাতে দেখিছা দেখা পাইছা কিমান দ হৈ গৈছে দেখিছা মাটি একদম অৱস্থা বেয়া ৰাতি আন্ধাৰে মুন্ধাৰে চেচ অৱস্থা বেয়া কালিলৈ আকৌ যাব লাগিব স্কুললৈ একে ডিউটি আৰু উপায় নাই আৰম্ভ কৰি আছোঁ আজিৰ ভিডিঅ'টো নমস্কাৰ দোস্তসকল বন্ধুসকল সকলোকে ধন্যবাদ ভিডিঅ'বিলাক চাই থকাৰ বাবে আৰু যোনসকলে নাই থকা তেওঁলোককো